Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপি। আজি মই বনাম আপোনালোকক দেখাবলৈ ওলাই আছোঁ শেৱালি ফুল। শেৱালি ফুল আৰু এয়া হৈছে কেঁচা মটৰটো নাই, শুকান মটৰ তিয়াই থোৱা। শুকান মটৰ আধা কাপ। আজিতো আমি মানুহ দুজনী হয়, গোটেইখিনি সকলো পিচি লওঁ মই ধুনীয়াকৈ। আধা চামুচ হালধি গুঁড়া, আধা চামুচ জলকীয়া গুঁড়া, আধা চামুচ নিমখ, হৈছে আধা চামুচ কিছু বেকিং পাউডাৰ। বস্তুটো দিলে ভাল হয়। এতিয়া ধুনীয়াকৈ মিলাই ল'ম, ধুনীয়াকৈ মিলাই ল'ব। পানী ওলাই থাকিলে বেয়া হ'ব খাবলৈ পিঠাটো। এতিয়া ইয়াতে কাটি দিব ধুনীয়াকৈ পিঁয়াজ অকণমান পৰিমাণ জোখে দিব, ধুনীয়াকৈ মিহি মিহিকৈ কাটি দিব পিঁয়াজটো। ধুনীয়াকৈ পিঁয়াজটো জোখ কৰি কাটি দিব। এনেদৰে কাটি মিহি মিহিকৈ কাটি লৈ পেলাই এই সকলোখিনি ধুনীয়াকৈ মিলাই ল'ব। চামুচেৰে দিগদাৰ হ'বও পাৰে, হাতেদিও লাব পাৰে আপোনালোকে। ধুনীয়াকৈ হাতেদিয়ে লৰাই দিছোঁ। ধুনীয়াকৈ সানি ল'ব, পিঠাটো ভাল হ'ব তেতিয়া। শেৱালি ফুলকেইপাহো ভালদৰে মিহল হ'লে ভাল লাগিব খাবলৈ। এয়া মোৰ শেৱালি ফুল আৰু মটৰেদি বনোৱা সেইখিনি খানা হৈ গৈছে। এতিয়া মই কেৰাহীত বহাম। এয়া মই গেছত কেৰাহীটো বহাই দিছোঁ, জুইটো অকণমান বহাই দিছোঁ কেৰাহীটো গৰম হ'বৰ কাৰণে। ইয়াত এতিয়া আমি তেল দিম। কেৰাহী গৰম হৈ গৈছে, ইয়াতে মই এটা জোখ কৰি তেল দিছোঁ। এয়া চাওক, এয়া আমাৰ কেৰাহী তেল গৰম হৈছেহিয়ে প্ৰায়। এতিয়া গেছটো অলপমান কমাই দিব,
এতিয়া ধুনীয়াকৈ আমি দিম বৰাকেইটা। মটৰ আৰু শেৱালি ফুলৰ ধুনীয়া পিঠা দেখক ধুনীয়াকৈ ফুলিছে। দেখিছে দেখিছে কি ধুনীয়াকৈ হৈ আছে। গুড়িটো স্লাইড বহাই দিব, বেছিও বহাই নিদিব, নহ'লে পিঠাটো দেৰি যোৱাৰ সম্ভাৱনা আছে। অলপমান বেছিকৈ বহাই দিব। দেখিছেনে? চাৰি 5 মিনিটমান ৰখালে হ'ব। দেখিছে ধুনীয়াকৈ পিঠাটো হৈ উঠিছে। মই লৰাই দিছোঁ এবাৰ, মাজতে এবাৰ লৰাই দিব। কি সুন্দৰকৈ ভাজিছোঁ। ইয়াতে মই আকৌ দুটা দিছোঁ পিঠা, ধুনীয়াকৈ লৰাই দিব। যিহেতু আমি মানুহ দুজনেই হয়, পিঠাও দুটাই হৈছে। দেখিছে? কি সুন্দৰ পিঠাটো হৈছে, কালাৰটো চাওকচোন। শেৱালি ফুল আৰু মটৰৰ পিঠা, যাক খোৱা হয় বৰা বুলি। দেখিছে কি সুন্দৰকৈ হৈ আছে। লুটিয়াবলৈ হোৱা নাই পিঠাকেইটা। ইয়াত দেখিছে পিঠাখিনি হৈ উঠিছে। এতিয়া নমাই দিব, গেছটো কমাই দি। কি সুন্দৰ কালাৰটো হৈছে। দেখিছে? দেখিছে কিমান সুন্দৰকৈ হৈছে পিঠাটো, কালাৰটো। সকলোৱে এবাৰ ঘৰতে বনাই চাব, ধুনীয়া, খাবলৈ ধুনীয়া লাগিব। গতিকে ভিডিঅ'টো কেনে পালে জনাব কমেণ্ট কৰি। লগতে নতুন নতুন ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।